আচলতে অতি দুৰ্ভাগ্যজনক কথা যে প্ৰায় আমি দেখিবলৈ পাওঁ ডুমডুমা অঞ্চলত প্ৰায় 3 মাহ 4 মাহ মূৰে মূৰে কোনোবা ব্যক্তি চুলাই খাই মৃত্যু হয়। তাৰ কেইদিনমান আগতে যি চুলাই সম্ৰাট আছিল তেওঁৰ যি চুলাই গেলানত সোমাই মৃত্যু হ'ল। তাৰপিছত আমি ভাবিলোঁ যে আশাবাদী যে চুলাই উচ্ছেদ কৰাৰ পিছত গোটেই অঞ্চলত এই চুলাই ঘাটি বন্ধ হ'ব, প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰিব। কিন্তু আমি দেখিবলৈ পাইছোঁ তাৰ পিছতো কিন্তু আকৌ এই চুলাই যি অবৈধ ব্যৱসায় বা মদৰ যি অবৈধ ব্যৱসায় কিন্তু চলি আছে। আচলতে ডুমডুমা আবকাৰী বিভাগৰ কোনো ধৰণৰ কাম নাই। তেওঁলোকে সাপ্তাহিকভাৱে এটা টকা লৈ চাগে, তেওঁলোকে আহে কোনোবা হোটেলৰ পৰা হাঁহ লৈ যায়, মুৰ্গী লৈ যায়, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থাত যদি আবকাৰী বিভাগ চলি থাকিবলগীয়া হয়। আচলতে ইমানসমূহ মদৰ ঘাটি অকল কেৱল ৰূপাই অঞ্চলত নহয়, আপোনাৰ ডুমডুমাৰ মাজমজিয়া টাউনৰ মাজমজিয়াত মাছ নিশালৈকে আপোনালোকে মদৰ ব্যৱস্থা কৰি ৰাখিছে। এনেকুৱা আবকাৰী বিভাগৰ কাম নাই। আচলতে এইসকল বিষয়ববীয়া কেৱল বহি ইয়াত নিজৰ সাপ্তাহিক পইচা উঠাবলৈ তেওঁলোকে বহি আছে নেকি? যি সময়ত মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰি তেওঁলোকে নীতি আদৰ্শৰ কথা কৈ থাকে, তেওঁলোকে কৈ থাকে যে আমাৰ চৰকাৰৰ দিনত একো ধৰণৰ 2 নম্বৰী কাম হোৱা নাই। আচলতে তেওঁ আহি চাওক ডুমডুমাত কি ধৰণৰ 2 নম্বৰী কাম হোৱা নাই। আৰু আমি মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে ডুমডুমাত যিকেইটা বিভাগ আছে গোটেইকেইটা বিভাগৰে কাম নাই। আজি ৰশ্মি চাহ হেৰাই যোৱা প্ৰায় এমাহ হৈ গ'ল, ৰশ্মি চাহ বিচাৰি উলিয়াই দিব পৰা নাই। আজি আপোনাৰ দেখিবলৈ পাইছোঁ হাতী আৰু মানুহৰ মাজত সংঘাত, 12 বছৰীয়া কিশোৰী মৃত্যুৰ মুখত পৰিছে। আচলতে এনেকুৱা ধৰণৰ ঘটনাই কিন্তু ডুমডুমাত যে জনসাধাৰণ সুৰক্ষিত নহয়, ডুমডুমাত যে থকা বিভাগসকলৰ একো কাম নাই, এয়া স্পষ্ট কৰি তুলিছে। আৰু ৰাইজ ইতিমধ্যে হতাশ হৈছে, কিন্তু ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। ৰাইজে আমাক বিভিন্ন জাতি জনগোষ্ঠী সংগঠনক আহ্বান জনাইছে যে আপোনালোকে নিজাববীয়াকৈ ব্যৱস্থা লওক এই অবৈধ চুলাই মদ ঘাটিৰ বিৰুদ্ধে। কিন্তু আমি পাছত আইন হাতত তুলিবলৈ আমি বিভিন্ন জাতি জনগোষ্ঠী সংগঠন আমি বাধ্য হৈ পৰিম। কিন্তু